बाक्सा जिल्लानि सिङाव थानाय सालबारि महकुमानि सिमला लोखि बाजार साखाथिनि गंसे जिरायग्रा खुलिनि मुङा जाबाय थबगां जंगल इक' टुरिजिम केम्प। मानास मावजि गेन्द्रि इक' टुरिजिम ससाइटिया मानास नेशनेल पार्कनि साहा बाहागोआव थानाय थबगां जंगल इक' टुरिजिम केम्पखौ फैथि बोसोरनि अक्ट'बर दानाव बेखेवनानै होगोन। बे बाथ्राखौ फोरमायदों इक' टुरिजिम ससाइटिनि आफादगिरि कालीचरण बसुमतारिया। হয়, আমি মানাস মাউজি কেন্দ্ৰী ইক' টুৰিজিম ছ'চাইটি যোৱা 2003 চনৰ পৰাই মানাছৰ সংৰক্ষণৰ কামটো আমি কৰি আহি আছোঁ আৰু সেই সংৰক্ষণৰ যিটো কাম এক্টিভিটিছ সেইটো ছাকচেছফুল কৰাৰ কাৰণে আমি 2005ৰ পৰা ইক' টুৰিজিম এক্টিভিটিছটো কৰিব লগা হৈছে। বাহিৰৰ পৰা যথেষ্ট টুৰিষ্টবিলাক আহি আছে আগৰ হেৰিত মানে যোৱা বছৰবিলাকত, কিন্তু এই যিটো ৰিচেণ্ট হেৰি ক'ভিড চিটুৱেশ্যন সেইটোৰ কাৰণে গেষ্ট আহিব পৰা নাছিলে, কিন্তু এবাৰ আমি জানিব পাৰিছোঁ, গম পাইছোঁ আৰু বহুতে আমাৰ অলৰেডি আমাৰ ট্ৰেভেল এজেণ্টবিলাক আমাক জনাইছে যে সেইটো ছিজনত আলহী আহি আছে। গতিকে আমি 2021ৰ যিটো অক্টোবৰ মাহৰ পৰাই আমি টুৰিজিমটো ইয়াত আৰম্ভ কৰিম আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানাস নেশ্যনেল পাৰ্কৰ যিটো সেইটো ছিজনৰ 2021ৰ যিটো ছিজন সেইটো অক্টোবৰ মাহৰ পৰা অ'পেন কৰিব। সেইটো সময়তে আমি আমাৰ যিটো ৰিচৰ্ট সেইটো আমি খোলা দিম। আমাৰ অলৰেডি 20টা ৰুম এইটো হেৰিত প্ৰায় ৰেডি হৈছে। সেইটো লগ হাট মানে অলপমান এক্সট্ৰা অৰ্ডিনাৰী বনাইছে, কাঠৰ ঘৰ, সেইটোত থাকি পেলাই আমাৰ আলহীবিলাক ভাল পাব বুলি আমি আশা কৰিছোঁ। बे थबगां जंगल इक' टुरिजिम केम्पआव इन्डिया टुरिजिमनि मददाव बानायनाय लग हाट सेन्ट्रेल लग दङ। 20 खथा गोनां बे थबगां जंगल इक' टुरिजिम केम्पआव बर'नि हारिमु जानाय लोंनाय बायदिखौ दिन्थिफुंनाय जायो। बेयाव थाफैनानैनो हाग्रानि जिब जुनारफोरखौ दावबायारिफ्रा नायनानै गोजोननाय लानो हायो। আৰু আমি বহুত এক্টিভিটিছ কৰিবলৈ প্লেনিং কৰিছোঁ। অলৰেডি আমি অ'পেন জীৱত নি পেলাই জংঘলত জীৱ জন্তুবিলাকবোৰ দেখাওঁ আৰু যিটো বাৰ্ডাৰ্ছ যোনবিলাক আলহীবিলাক চৰাই চাই ভাল পায় সিহঁতক আমি এক্সপাৰ্ট গাইড লগত পঠাই পেলাই মানে চৰাই চিকুটি চোৱাৰ ব্যৱস্থাটো আমি কৰি দিওঁ আৰু বাহিৰত গাঁৱত আনি পেলাই আমাৰ বড়ো জাতিৰ যিখিনি কালচাৰ আছে, ট্ৰেডিশ্যনছ, কাপোৰ বোৱা আৰু আমাৰ সেই ৰাইচ বিয়াৰ প্ৰিপেৰেশ্যন কৰা এইবিলাক আমি ডেমনষ্ট্ৰেশ্যন কৰোঁ। ইনচাইড এনি বড়ো।